হেল্ল' গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। সকলোকে ৰমজান মোবাৰক। মই এতিয়া দোকান গৈ আছোঁ। এয়া ৰাস্তাত এইখিনি খোজকাঢ়ি যাব লাগে আৰু এয়া দোকানত আহি ব্লাউজ চিলালোঁ। এইখন বেক চাইড হয় আৰু এইটো এটা সৰু বাচ্চাৰ কুৰ্তা। আৰু এতিয়া আজান দিয়া সময় হৈছে, সেইকাৰণে আমি ইফতাৰী ৰেডি কৰিলোঁ আৰু ইয়াতে চাহ বহাই দিছোঁ। এয়া এইবোৰ ৰেডি কৰি আছোঁ। মই অকলে কৰা নাই বাৰু, মোৰ ফ্ৰেণ্ডো আছে লগত। আৰু ইয়াতে পোলাও বনাইছে, মোৰ লগৰজনী ইয়াতে পোলাও লৈ আছে, চবকে দি আছে ওলাই। আমি এতিয়া তিনিজনীয়ে ইফতাৰী কৰিম, তাৰ কাৰণে ঘৰত যাব পৰা নাই, আমি ইয়াতে কৰিম দোকানত। আৰু আপোনালোকক যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে তো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কামৰ কাৰণে ডেইলি ব্লগ দিবই নোৱাৰোঁ, মই বহুত দিন পিছে দিওঁ আৰু আজি অলপ সময় পালোঁ, সেইকাৰণে ভাবিলোঁ আজিয়ে দিওঁ। আৰু এইটো এটা ব্লাউজ চিলাইছোঁ আজি। আৰু আজি ভিডিঅ'টো বেছি ডাঙৰ নকৰোঁ, ইয়াতে শেষ কৰোঁ। দেখা হ'ব নেক্সট ভিডিঅ'ত।